নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ আগত ক'ব ওলাইছোঁ যে কেনেকৈ হ'ব কলিযুগৰ শেষ। কলিযুগৰ শেষ হোৱাৰ পাছত কি হ'ব জানিবৰ বাবে এই ভিডিঅ'টি শেষলৈকে চাই থাকক। বন্ধুসকল, কলিযুগক আমাৰ শাস্ত্ৰত অত্যন্ত ভয়ানক বুলি কৈছে। কলিযুগৰ শেষত কেৱল অধৰ্মীসকলৰ ৰাজ চলিব। সেই সময়ত মানুহে ভগৱানক বিশ্বাসেই নকৰিব। কলিযুগৰ শেষত মানুহৰ আয়ুস কেৱল 20 বছৰহে হ'বগৈ, অৰ্থাৎ কেৱল 16 বছৰতেই চুলি বগা হ'বলৈ ধৰিব। বহুত সৰু সৰু কাৰণতেই মানুহে ইজনে সিজনক হত্যা কৰিবলৈ সংকোচ নকৰিব। যেতিয়া ঘোৰ কলিযুগ হ'ব, তেতিয়া খং, অহংকাৰ আৰু বস্তুৰ প্ৰতি মানুহৰ ইচ্ছা বাঢ়িব ধৰিব। মানুহে তেতিয়া নিজকহে গুৰুত্ব দিব। মাক বাপেক, ভাই ভনী, কাৰো মাজত কোনো স্নেহ, প্ৰেম আৰু সন্মানৰ কোনো ভাৱেই নাথাকিব। শাস্ত্ৰত উল্লেখ থকা মতে যেতিয়া কলিযুগে চৰম সীমা অতিক্ৰম কৰিব, তেতিয়া শোষণ, জুৱা, সুৰা, ব্যভিচাৰ এইবোৰ সাধাৰণ কথা হৈ পৰিব। কিন্তু বৰ্তমান সময়ত এইটো কোনো ডাঙৰ কথা নহয়। কিন্তু কলিযুগৰ শেষলৈ প্ৰত্যেক ব্যক্তিয়ে এই কুকৰ্মত ভাগ ল'ব। এই গতিবিধিবোৰ সাধাৰণ গতিবিধিৰ নিচিনা হৈ পৰিব। কলিযুগৰ শেষত প্ৰত্যেক ব্যক্তি ৰোগগ্ৰস্ত আৰু অস্বস্থ হ'ব। কলিযুগৰ পাছত ভগৱানৰ শুদ্ধ ভক্তহে পূজাত বিশ্বাস কৰিব। বন্ধুসকল, কলিযুগৰ শেষলৈ খোৱাৰ বাবে পানী তথা অন্য প্ৰাকৃতিক সুবিধাসমূহ এই পৃথিৱীত কম হৈ পৰিব। নদীসমূহ শুকাই যাব আৰু আকাশ প্ৰদূষণৰ ফলত ক'লা হৈ পৰিব। সকলোতে কেৱল দৰিদ্ৰতা দেখা যাব। ঘোৰ কলিযুগৰ কাৰণত কোনো ধৰ্মীয় কাৰ্য নোহোৱাৰ ফলত হিংসাত্মক পৰিস্থিতিৰ ৰূপ ল'ব। সকলো ব্যক্তি বেয়াৰ ফালে ধাৱমান হ'বলৈ ল'ব আৰু সকলো ব্যক্তি কেৱল ধনৰ প্ৰতিহে আকৃষ্ট হ'ব। মহিলাসকল কেৱল 15 বছৰ বয়সতে মাক হ'ব। কলিযুগৰ 5000 বছৰ পাছত গংগা নদী শুকাই যাব। সকলো দেৱ দেৱতা নিজৰ নিজৰ স্থানলৈ উভতি যাবগৈ। কলিযুগৰ শেষৰ সময়ত পৃথিৱীত খেতি বাতিৰ উৎপাদন একেবাৰে নোহোৱা হৈ যাব আৰু গছত কোনো ফুল ফল নালাগিব আৰু গায়ে গাখীৰ দিয়া বন্ধ কৰিব। নৈতিকতা জীৱনৰ পৰা নোহোৱা হৈ যাব। ককায়েকে নিজৰ ভায়েকক হত্যা কৰিবলৈ কোনো কুণ্ঠাবোধেই নকৰিব। পৃথিৱীৰ চাৰিওফালে হ'ব কেৱল হাহাকাৰ, হাহাকাৰ, হাহাকাৰ। অপৰাধীৰ সংখ্যা ইমানেই বাঢ়িব যে ভাল মানুহ থাকিবলৈ কোনো ঠায়েই নোহোৱা হ'ব। মানুহ আৰু পশুৰ মাজত কোনো পাৰ্থক্যই নাথাকিব। মানুহেই মানুহক খোৱাৰ আৰম্ভ কৰিব। ভয়ংকৰ গৰমৰ বতৰ হ'ব, যাৰ কাৰণত এটাৰ পাছত এটা মানুহে মৰিবলৈ আৰম্ভ কৰিব। যেতিয়া এনে কাৰ্যই চৰম সীমা পাবগৈ, তেতিয়া পৃথিৱী পাপৰ ভাৰলৈ ডুব যাব। তেতিয়া ভগৱান বিষ্ণু কল্কি অৱতাৰ ল'ব। ভগৱান কল্কি এটি বিশাল ঘোঁৰাত আহি সকলো অধৰ্মীৰ নাশ কৰিব। কলিযুগৰ শেষত নেৰানেপেৰাকৈ বৰষুণ দি থাকিব, যাৰ কাৰণত গোটেই পৃথিৱীত কেৱল পানীয়েই পানী হ'ব। সমগ্ৰ পৃথিৱীত পানীয়ে পানী হোৱাৰ ফলত সকলো প্ৰাণী শেষ হৈ যাব। বন্ধুসকল, এতিয়া জানো আহকচোন কলিযুগৰ পাছত কি হ'ব। কলিযুগৰ অন্তিম মুহূৰ্তত কেৱল এনে কিছুমান মানুহে বাচি থাকিব। এই লোকসকলে কেৱল ভগৱানৰ ভক্তিতহে মগ্ন থাকিব। এনেকুৱা মানুহে এই প্ৰলয়ৰ প্ৰকোপৰ পৰা বাচিব পাৰিব আৰু সত্য যুগত প্ৰৱেশ কৰিব আৰু ভগৱানৰ লীলাৰ
আনন্দ ল'ব। বন্ধুসকল, ইয়াৰ পৰা এইটোকে বুজিব পাৰি যে সময় থাকোঁতেই ভগৱানৰ নাম ল'ব লাগে। কলিযুগত ভক্তি কৰিবলৈ হৰিনাম কীৰ্তনৰ ওপৰত কোনো উপায় নাই। ধন্যবাদ বন্ধুসকল। ভিডিঅ'টি ভাল পালে যদি লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। এনেকুৱা ধৰণৰ ভিডিঅ' আগলৈ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটোত ক্লিক কৰি দিব। ধন্যবাদ।